এতিয়া অনুশীলনী 6.1 অংক নম্বৰ 2 কিতাপত উল্লেখ আছে যে এক্স ওয়াই এটু কি এক্স ওয়াই কি রেখা এক্স ওয়াই আৰু এম এন রেখা দুডালে পৰস্পৰ এই যে যত কাটিছে এইটো বিন্দুৰ নাম কি ও কোনোবাই ভাবিব ওটো ইমান কিয় দূৰত দিছে ইয়াতে ঠাই আছে নেকি নাই কাৰণে মই দূৰত দিছো দে এইটো কিন্তু কি বিন্দু ও বিন্দু এক্স ওয়াই আৰু এম এন ৰেখা দুডালে পৰস্পৰ ও বিন্দুত কি কৰিছে ছেদ কৰিছে তাৰ পিছত এক্স ওয়াই ৰ ওপৰত ওপি এডাল কি লম্ব টনা হৈছে এইখিনি এ কোণ বুলি নিৰ্ধাৰিত কৰিছে ইয়াক বি কোণ বুলি কৈছে ইয়াক সি কোণ বুলি কৈছে এতিয়া আমাক প্ৰশ্ন সুধিছে যে এৰ মান কিমান বিৰ মান কিমান আৰু সি কোণৰ মান কিমান আমি এটা অংকটো কেনেকৈ কৰিম চাই লোৱা আমি লিখি দিব পাৰো যে এক্স ওয়াই আৰু এম এন ৰেখা দুডালে পৰস্পৰ ও বিন্দুত কি কৰিছে ওপি লম্ব কিউ আই ওপি লম্ব কি এক্স ওয়াই ওপি টু কাৰ ওপৰত লম্ব এইখিনি আমি লিখিব পাৰো গতিকে অলপ অংকটো কি হ'ব ডাঙৰ হ'ব তো আমি এনেকৈ লিখিব পাৰো চিত্ৰত এক্স ওয়াই আৰু এম এন ৰেখা দুডালে পৰস্পৰ ও বিন্দুত ছেদ কৰিছে হয় কি নহয় এইখিনি নিলিখিলেও কোনো অসুবিধা নাই আমি এটা বৰ্ণনা দি আছো অংকটোৰ গতিকে নিলিখিলে কোনো অসুবিধা নাই লগতে লিখিম ওপি লম্ব কাৰ ওপৰত ওপি লম্ব এক্স ওয়াই ওপি টু এক্স ওয়াই ওপৰত কি আছে লম্ব আৰু দিয়া আছে a:2 b এই এ আৰু বিৰ অনুপাত এ কোণৰ মান কিমান এইটো আমাক ডাইৰেক্টলি দিয়া নাই বি কোণৰ মাপ কিমান হ'ব আমাক ডাইৰেক্টলি দিয়া নাই আমাক অনুপাত হিচাপত দিছে যে a:b ইয়াৰ অৰ্থ কিমান দিয়া আছে 2:3 এইখিনি কথা দিয়া আছে এতিয়া আমাক সুধিছে কি এতেকে এক নম্বৰ সুধিছে এৰ মান কিমান হ'ব বিৰ মান কিমান হ'ব সিৰ মান কিমান হ'ব এইখিনি প্ৰশ্ন আমাক সুধিছে আমি কি কৰিম লিখিম এতিয়া আৰম্ভ কৰি দিলো আমি এতিয়া আমি লিখিম এই এক্স ওয়াই কি রেখা সরল রেখা নে বক্র রেখা সিধা সিধি আছে সরল রেখা হয় না এই সরল রেখার এইফালে এই সমকোণ চিনটো দিয়া আছে কি চিন তার মানে ইয়াৰ পৰা এইখিনিলৈ মান 90 ডিগ্ৰী তেতিয়াহলে এই সাইডৰ মান কিমান 90 ডিগ্ৰী হয় কি নহয় তুমি লিখি দিব পাৰা এতিয়া এংগল POX ইকুয়াল টু কিমান ডিগ্ৰী কিয় 90 ডিগ্ৰী এইখিনি কিয় 90 কাৰণ এইখিনি কি এইখিনি 90 হলে এইখিনি কিমান হ'ব 90 হ'ব কাৰণটো আমি লাহেকে লিখি দিব পাৰো এনেকে বিকজ OP is perpendicular to XY এইটো দিলে হৈ যাব OP লম্ব থেকে এই সাইডেও কিমান আছে 90 ডিগ্ৰী আছে এই সাইডে দুটা কোণ দেখিবলৈ পাইছে না এই POX ত কেইটা কোণ এংগল POX ত কেইটা কোণ আছে হেতু হল A আৰু আমি লিখিম A plus B is equal to 90 ডিগ্ৰী এইটুক লিখিম সমীকৰণ 1 লিখি দিম সমীকৰণ কি আকৌ চাবা a:b এইটো কিমান দিয়া আছে 2:3 ইয়াক লিখিম 2 a:b মানে 2:2 কি দিয়া আছে 2 নম্বৰ লিখিলো হৈছে
এতিয়া a প্লাস b কিমান ডিগ্ৰী সমীকৰণ 1 লিখিছো a is to b আমাক দিয়ে দিছে এইটো 2 is to 2 লিখিছো লিখাৰ পিছত এটা আমাক a ওলাব লাগে যেনিবা এটাকে আমাক কি ওলাব লাগে এ আমি কেনেকে ওলাম জানানে এই দুটা অনুপাত যোগ কৰাচোন কিমান হয় এটা যোগ কৰা 2 3 কিমান 5 5 ৰ পৰা এৰ ভাগ কিমান এর ভাগ এটু এর ভাগ এটু কি ভাগ বি 5 ৰ পৰা এর ভাগ কিমান আৰু কিমান ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ পৰা ভাগ লৈছে গতিকে আমি এইটো সৰলীকৰণ কৰিম কিমান 5 যাব 18 বাৰ 18 দুগুণ 36 ডিগ্ৰী এর মান কিমান ঠিক হেদৰে আমি যদি বি উলিয়াও দুটা মিলি কিমান 5 তারপর বির কিমান ভাগ 5 ভাগৰ 3 ভাগ ইয়াৰে কিমান 90 ডিগ্ৰী কিমান ডিগ্ৰী এতিয়া যদি আমি সৰলীকৰণ কৰো তেতিয়া হলে কি হ'ব 5 যাব 18 বাৰ 18 3 গুণ 54 ডিগ্ৰী এ ওলাইছে বি ওলাইছে এতিয়া আমাক কি বাকি আছে এ বি সি বাকি আছে আমাক কি আছে সি এতিয়া তোমালোকে লক্ষ্য কৰা সি এতিয়া যদি আমি এইটো এটা কি ৰেখা সৰল তুমি এই সৰল ৰেখাটো ধৰা বাকিখিনি নাই বুলি তুমি ধৰি লোৱা এতিয়া তুমি চিন্তা কৰা যে এই সৰল ৰেখাত এই গুটেইখিনি এটা কি কোণ সৰল কোণ এই গুটেইখিনি মিলি কি কোণ সৰল কোণ এই গুটেইখিনি মিলি এটা এই গুটেইখিনি মিলি কি কোণ সৰল কোণ ইয়াৰে বিৰ মাপটো কিমান দিয়া আছে এই বিৰ মাপটো কিমান দিয়া আছে পালো যে এই মাত্ৰ পালো 54 ডিগ্ৰী যদি হয় এইটো তেতিয়াহলে এই টোটাল 180 পৰা ইয়াতে 54 গুছি গলে আমি ধৰি লম হয় নহয় বুজা নাই নেকি এইটো এডাল কি ৰেখা সৰল ৰেখা এডাল সৰল ৰেখাত কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী তাৰে ভিতৰত এইটো সাইডত কিমান ওলাইছে 54 বাকিটো মাইনাস কৰি দিম এতিয়া লিখিম আকৌ কি লিখিম আকৌ কি লিখা বি প্লাস সি মিলি কিমান 180 ডিগ্ৰী সৰল কোণো লিখিব পাৰা নাইবা ৰৈখিক জুৰিয়া কোণো লিখি দিব পাৰিবা এই দুটা মিলি ৰৈখিক জুৰিয়া কোণো লিখিব পাৰিবা সৰল কোণো লিখিব পাৰিবা তেতিয়া হলে বিৰ মান কিমান 54 ডিগ্ৰী প্লাস সি তো আমি নাজানোৱে দুটা মিলি 180 ডিগ্ৰী এটা আমাক সি লাগে 54 এফালে পক্ষান্তৰ কৰা 180 পৰা 54 গলে কিমান 180 পৰা 54 মাইনাস কৰি দিয়া 10 পৰা কিমান যাব 6 থাকিল কিমান 7 পৰা 2 1 126 ডিগ্ৰী তো এইখিনি আমাৰ কি আছে সিৰ মান 126 কি ডিগ্ৰী এতিয়া 6.1 ৰ কেই নম্বৰ অংক নম্বৰ 5 6.1 ত যিমানবোৰ অংক আছে তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অংকটো হল কেই নম্বৰ অংক 5 নম্বৰ অংক এই 5 নম্বৰ অংকটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংক বুলি আমি বিবেচনা কৰিব পাৰো এতিয়া অংকটোত কৈছে কি যে পি ও কিউ এডাল কি ৰেখা পি ও কিউ এডাল সৰল ৰেখা পি ও কিউ এডাল কি ৰেখা এই সৰল ৰেখাডালৰ ওপৰত ও আৰ এডাল কি টনা হৈছে লম্ব টনা হৈছে আৰু ও এছ ও আৰ আৰু ও পিৰ মাজত আছে গতিকে চিত্ৰখিনি ইয়াত প্ৰমাণ কৰিব লাগে যে আমি প্ৰমাণ কৰিব লাগে এংগল আৰ ও এছ ইজ ইকুৱেল টু হাফ অফ এংগল কিউ ও এছ মাইনাস এংগল পি ও এছ তো মই প্ৰথমতে কৈছো যে 6.1 ৰ যিমানবোৰ অংক আছে তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অংকটো হল কেই নম্বৰ অংক 5 নম্বৰ অংক এতিয়া অংকটোৰ সমাধান এই ধৰণৰ হ'ব যেহেতু ও আৰ এই ও আৰ পি কিউৰ ওপৰত কি তেতিয়াহলে আমি এটা কাম কৰিব এইখিনিও 90 এইফালে যে আছে এইখিনিও কিমান এই কথাটো আমি প্ৰথমতে লিখিম therefore angle কি কোন সমান আমি ডাইরেক্ট লিখি দিব পাৰো
angle ROP is equal to angle ROQ. এইটো আমি অঙ্কটো দীঘলীয়া নকৰি আমি পোনপটীয়াকৈ লিখি দিছো যেহেতু এইডাল লম্ব এডাল কি তেতিয়াহলে এইফালেও 90 ডিগ্ৰী আছে এইফালেও কি আছে গতিকে দুয়োফালে 90 ডিগ্ৰী আছে মানে এই দুটা কোণ কি হৈ আছে সমান আর ও পি ঠিক আছে এই সাইড হ্যাঁ আর ও কিউ সমান লিখি দিছো ডাইরেক্ট লিখি দিছো মই ইমান দীঘলীয়া মই কৰিবলৈ চেষ্টা কৰা নাই এতিয়া তোমালোকে চোৱা এংগল ইমপ্লাইজ দি দিলো ইমপ্লাইজ দিয়াৰ পিছত আর ও পি ইয়াতে কেইটা কোণ আছে তুমি স্পষ্টকে চাবা দুটা কোণ আছে আর ও পি কেইটা কোণ আছে বাস তুমি লিখা কি কি কোণ আছে লিখিবা এংগল আর ও এস আছে আর ও পি কেইটা কোণ আছে কি কি মই নম্বৰ দি থৈছো নম্বৰটো মই এনেই দিছো এইটো 1 নম্বৰ এইটো কি বুজাৰ কাৰণে মই দিছো 1 নম্বৰ ধৰিছো 2 নম্বৰ এই দুটা কোণৰ নাম কি মোক কোৱা এংগল আর ও এস এটা গল এইটো কি এংগল পি ও এস হয় না নহয় এংগল পি ও এস আৰু আর ও কিউ যেনেকে আছে তেনেকে থাকিবলৈ দিয়া এইখিনি লাইন বুজি পাইছা না কোনোবাই এইখিনি বুজি পাইছা না নাই এইখিনি বুজি পাইছা না নাই আরে ইয়াতে দুটা কোণ আছে মই দুটা কোণ লিখি দিছো এতিয়া এটা কাম কৰিম এংগল আর ও এস যোগ এংগল পি ও এস যোগ এংগল আর ও এস ইজ ইকুয়াল টু এংগল আর ও কিউ প্লাস এংগল আর ও এস এতিয়া তোমালোকে আচৰিত হৈ গ'ল যে মই কি লিখিলো মই এইটো কি লিখিলো এইখিনি তো ইয়াত নাই আছে নেকি এটা সমীকৰণৰ দুয়োফালে সমান বস্তু যোগ কৰিলে গোটেই ফলাফলটো কি থাকে সমান থাকে গতিকে এই সমীকৰণটো চোৱা এই সমীকৰণৰ এইটো সাইডেও আমি এটা আরওএস উপরেন্সি দিছো না নাই অতিরিক্ত হিসাবত দিছো কি নাই এইফালে চোৱা কেৱল আছে কি আর ও কিউ মই তাৰ লগত কি দিছো আরওএস দিছো না এতিয়া তুমি ইয়াতে মনত ৰখাৰ কাৰণে তুমি লিখি থব পাৰা সমীকৰণটোৰ উভয় পক্ষত আর ও এস কি কৰা হল যোগ কৰা হল মনত থকাৰ কাৰণে লিখি দিব পাৰা ভৱিষ্যতে এটা আর ও এস কেইটা তুমি হিসাব কৰা ইয়াত এইফালে মই জনামতে দুটা টুৱাইস অফ এংগল আর ও এস রাইট প্লাস এংগল কি পিওএস ইজ ইকুয়াল টু এই দুটা আমি যোগ কৰিলে কি হ'ব কোৱা আর ও কিউ আর ও এস যোগ কৰিলে কি হ'ব মোৰ ফালে চাই থাকিলে নহব চিত্ৰৰ ফালে চাই যোগ কৰিব লাগিব এটো এনেকুৱা প্ৰশ্ন নহয় যে 10 প্লাস 5 ইজ ইকুয়াল টু হোৱাট 10 আৰু 5 যোগ কৰিলে কিমান হ'ব 15 হেতুটো এনেকুৱা প্ৰশ্ন নহয় এটো চিত্ৰ চাব লাগিব মই চাব লাগিব আর ও কিউ মানে এইখিনি কথা কৈছে রাইট এইখিনি কথা কৈছে না নাই আর ও কিউ লগতে আর ও এস এটা এইখিনি আৰু এইখিনি এই গোটেইখিনি মিলি ইয়াৰ নামটো কি হ'ব এইখিনি আৰু এইখিনি এই গোটেইখিনি মিলি কি হ'ব কিউ ও এস হ'ব কি নহব এইটো 5 আৰু 10 মই যোগ কৰিব দিয়া নাই যে 5 আৰু 10 কিমান 15 এইটো সোনকালে কৈ দিবা এটা চিত্ৰ চাই কৰিব লাগিব আর ও কিউ প্লাস আর ও এস দুটা মিলি ইয়াৰ নাম হ'ব কিউ ও এস গতিকে আমি এই দুইটাৰ হলনি আমি ডাইৰেক্ট লিখিব পাৰো কিউ ও এস পাৰো কি নোৱাৰো পাৰো এতিয়া আমি লিখিম টুৱাইস অফ এংগল আর ও এস ইয়াক এইফালে পক্ষান্তৰ কৰি দিয়া এইফালে লৈ যোৱা এংগল কিউ ও এস মাইনাস এংগল পি ও এস এইখিনিও বুজি পালা নিঃসন্দেহে বুজি পাবা নুবুজাৰ কোনো কাৰণ থাকিব নালাগে
এয়া এইটো ইয়াতে ৰাখিলো, ইয়াক এইফালে লৈ গলো, মাইনাছ হ'ব কি নহব? এতিয়া আমি কি ৰাখিম? মাত্ৰ আৰ অ এছ ৰাখি দিম। এই দুইটো এইফালে গলে দুয়ক যদি আমি পক্ষান্তৰ কৰো এইফালে হাফ হিচাপে আহিব। কি হিচাপে আহিব? হাফ অফ এংগল কিউ অ এছ মাইনাছ এংগল পি অ এছ। আমাক এইখিনিয়ে প্ৰমাণ কৰিব দিছে কি নাই চোৱা? প্ৰমাণ এইটোৱে নে বেলেগ? চোৱাচোন কি প্ৰমাণ কৰিব লাগে? এইটো আহিছে না নাই? আমাৰ প্ৰমাণ কি কৰিব লাগে? এইখিনি আহিছে না নাই? কিউ অ এছ মাইনাছ কি পি অ। গতিকে অংকটো ইমানেই। বেছি টান নেকি? ৰবা ৰবা ৰবা, বেছি টান নেকি? আমি আৰু এটা ৰিভিউ কৰো, চাও কেনেকে কৰিলো অংকটো। এইফালে 90 প্ৰথম, এইটো সাইড মই হাত ধৰি ৰাখিছো যে কিমান? তেতিয়াহ'লে এই সাইডটো কিমান? দুইফালে যদি 90 হয় তেতিয়াহ'লে আৰ অ কিউ আৰ অ পি দুইটা সাইড আমি কি লিখিব পাৰো? সমান লিখিব পাৰো কি নোৱাৰো? পাৰো, কাৰণ দুইটাই 90 ডিগ্ৰী। এইফালে 90, এইফালে কিমান? তাকে লিখিছো, লিখিছো না? এইবাৰ আৰ অ পি ইয়াতে তুমি চাবা কি আছে? এইটো আৰ অ পিৰ হলনি কি কি মই বহাইছো? ইয়াৰ হলনি মই আৰ অ পি অ বহাব পাৰো না নাই? কাৰণ এইখিনিতে কেইটা কোণ আছে? সেই দুইটা আমি লব পাৰো, দুইটা লৈছো। এইফালে যেনেকুৱা আছে ঠিক সেনেকৈ ৰাখি থৈ দিছো। তাৰ পিছৰ লাইনটোত মই কৰিছো কি? মই এক্সট্ৰাকে আৰ অ এছ এটা আনিছো, ইয়াতো এক্সট্ৰাকে এটা কি আনিছো? এইখিনি কথা তুমি মনত ৰাখিব লাগে যে এই অংকটোত বাহিৰৰ পৰা অতিৰিক্ত হিচাপে এংগল আৰ অ এছ দুইফালে দিব লাগে। তাৰপিছত অংক কৰিলো, আহি আহি এইখিনি হ'ল। বুজি পাইছা? ঠিক আছে।